নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সুকন্যাই আজি আপোনালোকলৈ লৈ আহিছোঁ মাছৰ এটি সুস্বাদু ৰেচিপি। এই ৰেচিপিটো মই মোৰ কলেজীয়া দিনতে শিকিছিলোঁ, সেয়েহে ভাবিলোঁ আজি আপোনালোকলৈ আগবঢ়াওঁ। ইয়াত মই ৰৌ মাছ লৈছোঁ 7 পিচ, পকা তেতেলী লৈছোঁ অলপ, আলু লৈছোঁ 4টা পিচ পিচকৈ কাটি, আদা নহৰুৰ পেষ্ট, জিৰা জালুকৰ পেষ্ট, পিঁয়াজ, কালজিৰা, হালধি, নিমখ, শুকান জলকীয়া, তেজপাত আৰু কেঁচা জলকীয়া, লগতে অলপ চেনি। প্ৰথমে মই পকা তেতেলীখিনি হাতেৰে অলপ মোহাৰি ল'ম। তেতেলীৰ পানীখিনি মই অলপ নিমখ দি পেলাই হাতেৰে অলপ সময় লৰাম। এতিয়া মাছ কেইপিচ মই ইয়াত 10 মিনিটমান সময় তিয়াই থ'ম।
এয়া আমাৰ মাছৰ উমপক্ত ৰেডি হৈ গ'ল। যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।